নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। ইয়াক লৈ ৰাজনৈতিক দলসমূহৰ লগতে জনতাৰ মাজত জল্পনা কল্পনা অব্যাহত আছে। কিয়নো বিহাৰ নিৰ্বাচন অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। শাসনত থকা NDA আৰু বিৰোধীত থকা মহাগঠবন্ধনৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হ'বলৈ গৈ আছে বিহাৰত। ইতিমধ্যে বিহাৰ নিৰ্বাচনক লৈ অধিকাংশ এক্সিট পোল প্ৰকাশ কৰিছে। এক্সিট পোলত দাবী কৰা হৈছে যে NDA পুনৰবাৰ বিহাৰত শাসনলৈ আহিব, অৰ্থাৎ JDU আৰু বিজেপিৰ মিত্ৰজোঁটে বিহাৰত শাসনলৈ পুনৰবাৰ প্ৰত্যাৱৰ্তন কৰিব বুলি দাবী কৰা হৈছে। কিন্তু এই এক্সিট পোল যে সদায় সত্য হয় এনেকুৱা কথা নহয়। আপোনালোকৰ মনত আছে 2024 যেতিয়া লোকসভা নিৰ্বাচন হৈছিল, সেই সময়ত এক্সিট পোলে বিজেপি বা NDAক 300তকৈও অধিক আসন প্ৰদান কৰিছিল। কিন্তু যেতিয়া ফলাফল আহিল, তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল। 300টো বাদেই দিয়ক, 240তেই ভাৰতীয় জনতা পাৰ্টি স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়। ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছ, সমাজবাদী পাৰ্টি আদিয়ে যথেষ্ট ভাল ফলাফল নিৰ্বাচনত কৰে। আৰু এনে কাৰণতেই বহুতে ক'ব খুজিছে যে এইবাৰ বিহাৰতো এই এক্সিট পোলত বিশ্বাস কৰি ল'ব নোৱাৰে। তেজস্বী যাদৱ হৈছে মহাগঠবন্ধনৰ মূল ছবি, অৰ্থাৎ যদি মহাগঠবন্ধন জয়ী হয়, বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তেজস্বী যাদৱেই হ'ব। ইতিমধ্যে কংগ্ৰেছৰ তৰফৰ পৰাও সেই কথা স্পষ্ট কৰি দিয়া হৈছে। আনহাতে যদি NDA জয়ী হয়, নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'ব নে আন কোনো বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ'ব, তাক লৈ এতিয়াও কোনো স্পষ্ট বাৰ্তা অহা নাই। উল্লেখযোগ্য যে বিহাৰৰ নিৰ্বাচনত এইবাৰ বিশেষ আকৰ্ষণীয় হৈ পৰিছে এজন ব্যক্তিৰ বাবে। তেওঁ হৈছে প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰৰ দলে এইবাৰ বিহাৰৰ নিৰ্বাচনত ভুমুকি মাৰিছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰথমটো নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ দলে কিমান ফলাফল দেখুৱাব পাৰে তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে নিৰ্বাচনত প্ৰকৃতপক্ষে কোনে জয়লাভ কৰিব আৰু কাৰ চৰকাৰ হ'ব? কংগ্ৰেছ, RJD আদিৰ সমৰ্থনত থকা মহাগঠবন্ধন নে ভাৰতীয় জনতা পাৰ্টি JDUৰ লগত থকা NDA? এই বিহাৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত আগন্তুক সময়ত কেইবাখনো ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। কেইটামান মাহৰ পাছত অসমত বিধানসভাৰ নিৰ্বাচন আহি আছে, পশ্চিমবংগত নিৰ্বাচন হ'ব, তামিলনাডুতো নিৰ্বাচন হ'ব। গতিকে এই ৰাজ্যসমূহতো বিহাৰ নিৰ্বাচনৰ ফলাফলে কেনেকুৱা প্ৰভাৱ পেলায় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। বিশেষকৈ অসমৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনতো বিহাৰ নিৰ্বাচনৰ ফলাফলে এটা ট্ৰেণ্ডৰ সৃষ্টি কৰিব নেকি, এটা প্ৰভাৱ পেলাব নেকি, ইয়াক লৈ ৰাজনৈতিক মহলত চৰ্চা চলিছে। আৰু এনে কাৰণতেই 14 নৱেম্বৰত বিহাৰৰ যি নিৰ্বাচনী ফলাফল ঘোষণা হ'বলৈ গৈ আছে, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। আপুনি কি ভাবে? বিহাৰত কাইলৈ কোনে চৰকাৰ গঠন কৰিব? NDA নে মহাগঠবন্ধন? তেজস্বী যাদৱ হ'ব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী, নে বিজেপি নাইবা JDUৰ পৰা কোনো এগৰাকী নেতা মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হ'ব?